আসসালামু আলাইকুম। আসাম ফিছ হেচাৰিৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনত দেখা পাব যে পুখুৰীৰ পৰা শিঙৰা মাছৰ পোনা উঠাব, মানে হাপা দি টানি পেলাই পোনা উঠাব, উঠাই পেলাই কাউণ্ট কৰিব, কৰাৰ পিছত দেখিবলৈ পাৰিব পোনাৰ কিমান চাইজ, কিমানখিনি ডাঙৰ হৈছে, গোটেইখিনি আপোনালোকে দেখা পাব। আমাৰ হেচাৰিৰ নাম হৈছে আসাম ফিছ হেচাৰি আৰু ঠিকনা হৈছে গাঁও শিলপুখুৰী থানা, মেকিৰবিটা ডিষ্ট্ৰিক্ট, মৰিগাঁও, অসম। এতিয়া আমি গৈ আছোঁ পুখুৰীলৈ। আমি এতিয়া পুখুৰীলৈ আহি গৈছোঁ। এতিয়া পুখুৰীত দানা দিয়া হৈছে, মাছ উপঙি আছে, দেখা পাইছে। এইসমূহ মাছ আপোনাৰ শিঙৰা মাছ, গুলচা মাছ। এই মাছবোৰ কিন্তু পোনা হয়, ডাঙৰ নহয়। এই পোনাসমূহ আমি এতিয়া উঠাম, হাপা দি টানি পেলাই উঠাম। দেখাই দিছোঁ কেনেকৈ হাপা দি টানা হৈছে। এই যেনেকৈ হাপা দি টানিছে চাইছেনে? এই হাপা দি টানি পেলাই আমি মাছখিনি উঠাইছোঁ আৰু এই মাছসমূহ ঘৰত নি পেলাই আমি কাউণ্টিং কৰিম। দেখা পাব কেনেকৈ কাউণ্টিং কৰোঁ। এই মাছসমূহ যে দেখা পাইছে, এই মাছসমূহ হৈছে শিঙৰা মাছ, মানে আমি গুলচা বুলি কওঁ, অসমীয়াত শিঙৰা বুলি কয়। এই শিঙৰা মাছৰ পুখুৰী এইটো। চাওক, পুখুৰীখন যথেষ্টখিনি ডাঙৰ আছে, প্ৰায় আপোনাৰ 3 কটা মাটি হ'ব। আৰু মাছসমূহ চাওক, মাছখিনি কিমান ডাঙৰ হৈছে। এইসমূহ মাছৰ পোনা আপোনালোকে লৈ যাব পাৰিব। আমাৰ আসাম ফিছ হেচাৰিৰ ফালৰ পৰা এই মাছসমূহ প্ৰডাকশ্যন কৰা হয় আৰু এই পোনাবিলাক মজুত আছে, আমাৰ ইয়াত ৰেডি আছে। প্ৰায় এই পোনাবিলাক ডাঙৰ হৈ গৈছে, 2-2.5 ইঞ্চি ডাঙৰ, 2.5 ইঞ্চিমান ডাঙৰ। এই মাছৰ পোনাবিলাক নিব পাৰিব। আমাৰ এই হেচাৰিৰ পৰা বৰ্তমান সময়ত ষ্টকত আছে। আৰু যদি তাতকৈ সৰু পোনা বিচাৰে আপোনালোকে, তেতিয়াহ'লে সৰু নিব পাৰিব। কিন্তু সৰু মাছৰ পোনা এতিয়া নাপাব, কমচে কম 15-20 দিনমান পিছত সৰু মাছ পাই যাব, সৰু পোনা হৈ যাব। সেইবিলাক পোনা লৈ যাব পাৰিব। কিন্তু এইকেইটা পোনা যদি নিয়ে তেতিয়াহ'লে নিব পাৰিব। এই পোনাবিলাক যথেষ্ট ডাঙৰ, পোনাবিলাক মিছ নহ'ব, কোনো অসুবিধা নহ'ব। এই 2 মাহমান যদি পোহে এই পোনাবিলাক, ধুনীয়াকৈ ডাঙৰ হৈ যাব, আপুনি মাৰ্কেটত বিক্ৰী কৰিব পাৰিব, মাৰ্কেট প্ৰাইচ হৈ যাব। মাছে দানা খাই আছে, দানা দিছে, ধুনীয়াকৈ দানা খায়। এটা ছাইডৰ পৰা দানা খাই আদায় কৰি লৈ যায়, মানে পূৰা ক্লিন কৰি দিয়ে। মাজত চাওক, এটা দানাও নাই। সেইফালে চাওক, মাছে দানা খাই আছে। এতিয়া চাওক, মাছসমূহ কাউণ্টিং কৰা হৈ আছে। এই কাউণ্টিং কৰাৰ পিছত কিমান হয় আপোনালোকে দেখিবলৈ পাৰিব। মানে মাছ ইমান সৰু নহয়, চাওক কিমান ডাঙৰ ডাঙৰ মাছ। এইবিলাক শিঙৰা মাছ, বাংলাত কয় গুলচা, অসমীয়াত কয় শিঙৰা। এইবিলাক মাছ এতিয়া ষ্টকত আছে। চাওক, এতিয়া কাউণ্ট কৰি আছে। আগতে ওজন কৰিছিলে, এতিয়া কাউণ্ট কৰি আছে। টোটেলটো আপোনালোকক জনাই আছোঁ। চাওক, এই পোনাবিলাক যদি পচন্দ হয় তেতিয়াহ'লে এতিয়া যোগাযোগ কৰিব। স্ক্ৰীণত ফোন নম্বৰটো দিয়া হৈছে। কিমান ধুনীয়া মাছ। কিমান হৈছে? 18 আৰু 10 মানে 28 গড়া, 28 মানে 5টাকে 28, মানে 28 বাৰ গণিলে না 5টাকে, তেতিয়াহ'লে মাছ হ'বগৈ 140। 140 পিচ হৈছে না? 140 পিচ হ'লে কিমান হৈছে? ৱেট 400 গ্ৰাম। 400 গ্ৰামত 140 পিচ
আঠটা 400 গ্ৰামত 140 পিচ হৈছে তেতিয়াহ'লে 800 গ্ৰামত হ'ব 280 পিচ আৰু 200 গ্ৰামত হ'ব 70 পিচ। এই মাছৰ ৱেইট কৰা হৈছে 1 কেজিত 360 পিচ মানে লাইন 1 কেজিত 360 পিচ লাইনৰ মাছ। আপোনালোকৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে লৈ যাব পাৰিব। আমাৰ ইয়াত বৰ্তমান মজুত আছে। যিকোনো সময়তে ফোন কৰিব, ফোন কৰি যোগাযোগ কৰিব। স্ক্ৰীনত ফোন নাম্বাৰটো দিয়া হৈছে, মাছৰ পোনা লৈ যাব পাৰিব। ভিডিঅ'খন চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। যেতিয়া আমি নিত্য নতুন ভিডিঅ' আপলোড কৰিম লগালগ যাতে আপুনি চাব পাৰে।